নমস্কাৰ, মোৰ নাম মাৰ্ক বৰ্ডলৈ। আজি বহুদিনৰ মূৰত আকৌ এটি কবিতা আপোনালোকৰ আগত আবৃত্তি কৰি শুনাম বুলি ভাবিছো। কবিতাটিৰ শীৰ্ষক হৈছে অতীত। তোমালৈ বুলি চিঠি এখন লিখিব বহিছো, শব্দবোৰ দেখোন মনৰ মাজতেই থাকে। আজিকালি লিখিবও নোৱাৰা হলো, হাতখনো কপে যে। বয়সৰ আচুৰ পৰা বাবেই নেকি তোমালৈ বৰকৈ মনত পৰে। তুমি কৈ কৈ ভাগৰি যোৱা কথাষাৰ যে, মোলৈ বুলি মৰমৰ এফাকি লিখিবাচোন, মোৰ এতিয়াও মনত আছে। হয়তো মই বুজি পোৱা নাছিলো, চহৰলৈ যাওঁ বুলি ভেম এটা আছিলেতো। এতিয়া শব্দবোৰ দেখোন মনৰ মাজতে থাকে, লিখিবও নোৱাৰা হলো, হাতখনো কপে যে। এতিয়া শব্দবোৰ দেখোন মনৰ মাজতেই থাকে, লিখিবও নোৱাৰা হলো, হাতখনো কপে যে। থেংক ইউ।